মই পুৱাই আহিছোঁ নতুনকৈ নিৰ্মাণ হৈ থকা মথাউৰিত ভিডিঅ' বনাবৰ কাৰণে, যিহেতু মোৰ এইটো ছেকেণ্ড ব্লগ আৰু লগতে প্লাছ মৰ্ণিং ৱাক কৰিবৰ কাৰণে। তো বলক আপোনালোকে চাই থাকক আৰু মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ আৰু এখন নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো আজিৰ ভিডিঅ'টো হ'ব অকণমান বেলেগ ধৰণৰ মানে মই নিৰ্মাণ হৈ থকা মথাউৰিত মৰ্ণিং ৱাক কৰিবৰ কাৰণে আজি অকণমান দেৰি হৈ গ'ল, কাৰণ মছজিদৰ পৰা ওলাওঁতে দেৰি হৈ গৈছে। সেইকাৰণে অকণমান দেৰিকৈ আহিছোঁ মৰ্ণিং ৱাক কৰিবৰ কাৰণে। মোৰ পিছফালে আপোনালোকে দেখা পাইছে বহুত মানুহে মৰ্ণিং ৱাক কৰিব ওলাইছে, গতিকে আমিও ওলাই আহিছোঁ নতুনকৈ নিৰ্মাণ হৈ থকা মথাউৰিত। তো বলক সিৰাজ আৰু আপোনালোকে চাই আছে সিৰাজ আছামিজ ব্লগ। ক'লে ভিডিঅ'টো বৰ্তমান চাই আছে, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লগত থাকিব। তো মৰ্ণিং ৱাক কৰাৰ পিছত অকণমান থকি গৈছোঁ, এতিয়া ৰেষ্ট কৰি আছোঁ আৰু ৰেষ্ট কৰাৰ সময়খিনি আপোনালোকৰ লগত কটাব বিচাৰি আছোঁ। তো মোৰ ডেইলি লাইফৰ কথা ক'বলৈ গ'লে ইমান খাছ নহয়। মই ৰাতিপুৱা 4টা বজাত উঠাৰ পিছতে মই মছজিদত যাওঁ নামাজ পঢ়িবৰ কাৰণে, আৰু নামাজ পঢ়াৰ পিছত মই আমাৰ ঘৰৰ সন্মুখতে নতুনকৈ নিৰ্মাণ হৈ থকা মথাউৰিত আহোঁ মৰ্ণিং ৱাক কৰিবৰ কাৰণে। আৰু মৰ্ণিং ৱাক কৰাৰ পিছতে আমি যাওঁ ঘৰলৈ। হয়তো মৰ্ণিং ৱাকৰ কিছুমান দৃশ্য আপোনালোকে দেখুৱাম। তো এইখন আমাৰ নতুনকৈ নিৰ্মাণ হৈ থকা মথাউৰি আপোনালোকে দেখা পাইছে, আৰু মথাউৰিৰ ওপৰতে আমি আহিছোঁ মৰ্ণিং ৱাক কৰিবলৈ। তো ৰাতিপুৱা আমি ওলাই আহিছোঁ নদীৰ কিনাৰত নিৰ্মাণ হৈ থকা মথাউৰিত, আৰু মথাউৰিৰ ওচৰত ইমান আজি কুঁৱলী পৰি আছে যে প্লাছ লগতে নদীও আছে, নদীৰ ওপৰতো কুঁৱলী পৰি আছে আৰু মথাউৰিৰ ওপৰতো কুঁৱলী পৰি আছে। আপোনালোকে দেখা পাইছে মোৰ পিছফালে আৰু মোৰ সন্মুখত আগফালে আপোনালোকে দেখুৱাম। আমাৰ এইখন মথাউৰি নতুনকৈ নিৰ্মাণ হৈ আছে, এইফালে বালি উঠাই আছে, বালি দি ৰাস্তা মথাউৰি বনাই আছে, বহুত ধুনীয়াকৈ হ'ব, বহুত তীব্ৰ গতিত কাম চলি আছে এইখন মথাউৰিৰ। এইফালে চাওক ইমান কুঁৱলী পৰি আছে আজিকালি দেখা পোৱা নাযায়, আৰু বেলি চাওক কিমানলৈকে উঠি গৈছে, এতিয়ালৈকে কুঁৱলীৰ পৰা খতম হোৱা নাই। এইফালে আপুনি চাব পাৰি আছে, চাওক বেলি কিমানলৈকে উঠি গৈছে, প্ৰায় এতিয়া সময় 6টা পাৰ হৈছে, এতিয়ালৈকে কুঁৱলীৰ পৰা খতম হোৱা নাই। চাওক কিমান বেছিকৈ কুঁৱলী পৰি আছে, আপোনালোকে দেখিব পাই আছে। আৰু আপোনালোকে এটা কথা জনাই দিব বিচাৰিছোঁ যে ৰাতিপুৱা নদীৰ কিনাৰত আহিলে মাইণ্ডটো আৰু মনটো একদম ধুনীয়াকৈ ফ্ৰেছ হৈ যায়, অকণমান বেলেগ এটা এনাৰ্জি পোৱা যায় নদীৰ কিনাৰত আহিলে, ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহিলে। তো বেলি এতিয়া বহুত হৈ গৈছে, অকণমান পোহৰ বেছি হৈ গৈছে, আৰু যেতিয়া কুঁৱলী পৰি আছিলে কুঁৱলীৰ পৰা বন্ধ হৈ গৈ আছে লাহে লাহে। তো আমি এতিয়া ঘৰলৈ যাম আৰু ৰেষ্ট কৰিম, আৰু বেলেগ কিবা কাম আছে সেইবিলাক কাম কৰিম। তো আজিৰ ভিডিঅ'তে ইমানতে সামৰিলোঁ। তো আকৌ লগ কৰিম আৰু এটা নতুন ভিডিঅ' লৈ, গতিকে আপোনালোকে চাই থাকক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি লগত থাকিব, যাতে যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ লগে লগে যাতে আপোনালোকে ন'টিফিকেশ্যন পায়। গতিকে সকলোকে বহুত ধন্যবাদ।